আজি আমাৰ গোলাঘাটৰ সম্পূৰ্ণ ব্যৱসায়িক প্ৰতিষ্ঠান বা আন যিকোনো ব্যৱসায়িক যাতায়াত সকলো বন্ধ কৰি দিয়া হৈছে, বন্ধ ৰাখিছে। কিয়নো যোৱাকালি আমাৰ অসমৰে এজন জনপ্ৰিয় শিল্পী জুবিন দাৰ অকাল মৃত্যুৱে গোলাঘাটবাসী ৰাইজক দুখিত কৰিছে। গতিকে আজি গোলাঘাটবাসী ৰাইজে এয়া প্ৰমাণ কৰিছে, সকলো ব্যৱসায়িক প্ৰতিষ্ঠান যাতায়াত সকলো বন্ধ ৰাখি যেন গোটেই গোলাঘাটবাসী ৰাইজে জুবিন দাক কিমান ভাল পায়। যিজন শিল্পীৰ কথা কৈ থাকিলে ওৰতে নপৰে, তেখেত প্ৰকৃত এজন শিল্পী আছিল। গীত সকলোৱেই গায়, কিন্তু তেওঁৰ অন্তৰখন এনেধৰণৰ এজন শিল্পী আছিল, যিজন শিল্পীয়ে প্ৰত্যেকজন মানুহৰ কাৰণে চিন্তা কৰিছিল, প্ৰত্যেকজন নাগৰিকক সহায় কৰিছিল। তেওঁৰ খাৰগুলি যিটি ঘৰ আছে, সেই ঘৰৰ সন্মুখত সদায় ৰাতিপুৱা তেওঁৰ বহুতো মানুহে লগ কৰিবলৈ ৰৈ থাকে। তেখেতক কাৰোবাৰ অসুখৰ বাবে, কাৰোবাৰ বেলেগ ভনীয়েকৰ কিডনীত ধৰি লওক প্ৰব্লেম হৈছে, এনেকুৱা কিবা অসুবিধাৰ কাৰণে সহায় বিচাৰি যায়। যিদৰে আমি জনপ্ৰতিনিধিসকলৰ ওচৰত সহায় বিচাৰি যাওঁ, কিন্তু তেখেত এজন শিল্পী আছিল, তথাপিও তেওঁ বিৰোধ কৰা নাছিল, কাকো যেনেকৈ পাৰে তেনেকৈ সহায় কৰিছিল। প্ৰকৃত শিল্পী এজন হ'বলৈ মানুহে জীৱনত বহুতো কষ্ট কৰিব লাগিছিল। তেওঁ যোৰহাটৰ পৰা যি যাত্ৰা আৰম্ভ কৰিছিল, কোনোদিনেই ঘূৰি চাবলগীয়া হোৱাই নাছিল। তেওঁৰ গুৱাহাটী, তাৰপাছত তেওঁ বলিউডত প্ৰতিষ্ঠিত এজন শিল্পী হিচাপে যিদৰে প্ৰতিষ্ঠা লাভ কৰিছিল, অসমৰ নামটোৰ লগতে সাঙুৰ খাই সদায় থাকে জুবিন গাৰ্গৰ নামটো। আমাৰ সংগীতৰ জগতখনত শোকৰ ছাঁ পেলায়, আৰু আমি তেখেতৰ দৰে এজন শিল্পী ভৱিষ্যতলৈ পোৱাৰ কোনো আমি বৰ্তমানলৈকে ৰাস্তা দেখা নাই। যাই কি নহওক, জন্ম হৈছে যেতিয়া মৃত্যু সকলোৰে আছে। আমিও এইখন জগতত সদায় নাথাকোঁ, আমিও যাবগৈ লাগিব। তেওঁ বৰ্তমান আমাৰ মাজত নাই, য'তেই থাকক তেখেতক আমি সদায় কৰিম বুলি অসমীয়া সমাজে ভাবি লৈছোঁ। আৰু লগতে এখন তেওঁ সুন্দৰ স্বৰ্গত তেখেতে স্থান পাওক বুলি আমি আশা কৰিছোঁ, আৰু তেখেতক শ্ৰদ্ধাঞ্জলি যাচিবৰ বাবে আমি একগোট হৈছোঁ। আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰিবৰ বাবে আমাৰ বিদ্যালয়ৰ কাৰ্যকৰী সভাপতি অৰুণ কুমাৰ শইকীয়াদেৱক মই অনুৰোধ জনাইছোঁ। আৰু লগতে সহায় কৰিবৰ বাবে নয়নমণি শৰ্মা, মুনমী গগৈ আৰু আমাৰ অধ্যক্ষা মহোদয়াক অনুৰোধ জনাইছোঁ।